Hello my dear student, welcome to my YouTube channel at Tuition Point. তো আজি আমি আলোচনা কৰিম ক্লাস 9 exercise 7.1 আৰু questions number 2. তো আহি আমি আজি ইয়াত পাইছো আৰু তোমালোকে চাবা আমাৰ হিন্দীত এটা কথা আছে अगर देखोगे नहीं तो सीखोगे कहाँ से ठीक है तो যদি অংকবিলাক ক্লাছবিলাক যদি তুমি নকৰা বা অংকবিলাক যদি তুমি প্ৰেক্টিছ নকৰা তেতিয়াহ'লে শিকিবা কেনেকৈ আৰু যদি নিশিকা তো এট ফিউচাৰ যেটা আৰ্নিং কৰিবা অৰ্থাৎ লাৰ্ণৰ পৰা এলটো লাহে লাহে মুচি যাব আৰু আৰ্ণ আৰম্ভ হৈ যাব গতিকে তোমালোকে এতিয়া শিকিব লাগিব তাৰপিছতহে তুমি দেখিবা আৰু শিকিবা এইটোৱে তোমাৰ কাম যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহ'লে সাবস্ক্ৰাইব কৰি ল'বা যাতে আমাৰ দৈনন্দিন ক্লাছবিলাক তোমাৰ নটিফিকেশ্যন বেল আইকনত থাকে তো যে নহওক 2 নম্বৰ কুৱেশ্যনটো কি দিছে আমি প্ৰথমতে সেইখিনি ভালদৰে পঢ়ি লওঁ চোৱা কৈছে ABCD এটা চতুৰ্ভুজ য'ত AB সমান BC আৰু এংগল DAB সমান এংগল CBA প্ৰমাণ কৰা যে এক ত্ৰিভুজ ABD সৰ্বাংগসম ত্ৰিভুজ BAC অৰ্থাৎ ইয়াত এই চতুৰ্ভুজৰ ভিতৰত ABD বুলি এটা ত্ৰিভুজ আছে আৰু সেই ত্ৰিভুজটো BAC এটা ত্ৰিভুজৰ সৈতে ই সৰ্বাংগসম হৈ আছে মানে একদম একটা ত্ৰিভুজ আন এটা ত্ৰিভুজৰ দেখাত হুবহু আৰু হিহতক এটা যদি আনটোৰ ওপৰত বহাই দিয়া যায় তেনেহলে তুমি পিছৰটো আৰু দেখা নাপাবা সম্পূৰ্ণৰূপে ই ঢাকি ৰাখিব আৰু 2 নম্বৰত কৈছে BD সমান AC ইয়াত B আৰু D অৰ্থাৎ এই BD টো AC ৰ সমান বুলি ক'ব প্ৰমাণ কৰিব লাগে আৰু এংগল ABD ইকুৱেল এংগল BAC এংগল ABD এটা কোণ আছে এইটো চতুৰ্ভুজত আমি চাম অলপ পিছত আৰু সেইটো BAC ৰ লগত সমান তো আমি সমাধানত লিখিছো দিয়া আছে ABCD এটা চতুৰ্ভুজ ইয়াত যিখিনি ক'লো AD ইকুৱেল BC আৰু DAB ইকুৱেল CBA এতে প্ৰমাণ কৰিব লাগে আমি এই তিনিটা উক্তি তো আহা আমি প্ৰথমতে যেহেতু আমাৰ এক নম্বৰত প্ৰমাণ কৰিব লাগে ABD সৰ্বাংগসম BAC তো এই চতুৰ্ভুজটোৰ পৰা চোৱা আমাক দিয়া আছে কি আমাক কৈয়ে দিছে যে এই যেটো AD বাহু আছে এটো BC সমান আছে আৰু কি কৈ দিছে যে DAB চোৱা DAB এই সম্পূৰ্ণ কোণটো অৰ্থাৎ এই কোণটো সমান হৈ আছে BAC নাই CBA এংগল CBA এই কোণৰ লগত একদম সমান হৈ আছে এইখিনি কথা কৈ দিছে আৰু আমাক প্ৰমাণ কৰিব লাগে ত্ৰিভুজ ABD অৰ্থাৎ তুমি ইয়াত চোৱা এটো আমি A ৰাখিলো এই বিন্দুটো ইয়াত ৰাখিলো D টো আমি ইয়াত ৰাখিলো আৰু B টো সিধাই আমি ইয়াত ৰাখিলো আৰু D অৰ্থাৎ D ৰ পৰা ABD এই ত্ৰিভুজটো সৰ্বাংগসম হৈ আছে ত্ৰিভুজ BAC ৰ পৰা BAC অৰ্থাৎ আমি ইয়াত আন এটা ত্ৰিভুজ অংকন কৰিলো এটো হৈ আছে আমাৰ A এটো B আৰু এটো C এই ত্ৰিভুজটো ইয়াত চোৱা এই বাহুটো হৈছে আমাৰ এই বাহুটো এই কোণটো এই কোণৰ সমান এই দুটা বস্তু আমাক দিয়া আছে এতে তুমি আমি প্ৰমাণ কৰিব লাগে যে এইখিনি লিখিলা এতে লিখিবা যে ত্ৰিভুজ ABD আৰু ত্ৰিভুজ কি কৈছিল চোৱা BAC অৰ্থাৎ BAC ত্ৰিভুজ BAC ৰ পৰা এই দুয়োটা ত্ৰিভুজৰ পৰা তুমি কি ক'ব পাৰা চোৱা আমি প্ৰথম লক্ষ্য কৰিছো এই ABD আৰু ABC এই ত্ৰিভুজটো আৰু এই ত্ৰিভুজটোৰ যেটো চোৱা AB বাহু আছে এটো দুয়োটা ত্ৰিভুজৰে সাধাৰণ বাহু কাৰণ এটা বাহুৰ ওপৰতে দুয়োটা ত্ৰিভুজ সৃষ্টি হৈছে গতিকে তুমি ইয়াত প্ৰথমটো ক'ব পাৰিবা চোৱা AB সমান AB কাৰণটো কি দুয়ো ত্ৰিভুজৰ সাধাৰণ বাহু নেক্সট তুমি চোৱা এই AD বাহুটো BC বাহুৰ সমান এই ইয়াত দিয়া আছে গতিকে এই দুয়োটা ত্ৰিভুজত আমি এই বাহু আৰু এই বাহু সমান পালো এই বাহুটো এই বাহুৰ সমান আমি পাইছো যে কি আছিল AD বাহুটো সমান আছে
বি সি বাহুৰ সৈতে আৰু এইটো আমাক দিয়া আছে বুলি তুমি লিখিবা এতিয়া ত্ৰিভুজ দুটা সৰ্বাংগসম হ'বলৈ হলে আমি কি কৰিব লাগিব ইয়াতৰ দুই বাহু সমান হ'ব লাগিব আৰু ইয়াতৰ মাজৰ কোণটো সমান হ'ব লাগিব এতিয়া সব মাজৰ কোণ কাই হয় ই আৰু ই অৰ্থাৎ এই ডি এ বি কোণ আৰু এ বি সি কোণ এই কোণ দুটা সমান বুলি তেওঁলোকে আমাক কৈ দিছে যে ডি এ বি ইকুৱেল সি বি এ আৰু আমি ইয়াত লিখি লৈছো যে ত্ৰিভুজৰ এ বি বাহুটো বি সি সমান আৰু ডি এ বি এটো সি বি এৰ লগত সমান গতিকে তুমি ইয়াত ক'ব পাৰিবা যে এংগল ডি এ বি ইকুৱেল এংগল সি বি এ আৰু এটো আমাক দিয়া আছে এতেকে চোৱা ত্ৰিভুজ এ বি ডি সৰ্বাংগসম কাৰ লগত ত্ৰিভুজ বি এ সিৰ লগত কিয় কাৰণ হিয়াৰ এটা বাহু সাইড এটো আৰু এটো সাইড তাৰে পিছত এই কোণ আৰু এই কোণ অৰ্থাৎ এংগল আকৌ এই বাহু আৰু এই বাহু সাইড সমান গতিকে বাহু কোণ বাহু বা বাকু বা শৰ্ত বা স্বীকাৰ্য শর্ত মতে তুমি ইয়াত লিখি দিব পাৰা নেক্সট আমাক কি কৈছে যে আমাক এক নম্বৰটো আমি এটো প্ৰুভ কৰিলো এবাৰ বিডি আৰু এসিৰ কথা চোৱা এই বি আৰু ডি এইটো বাহু আৰু এসি আৰু এইটো বাহু এতে কি হ'ব চোৱা দুই নম্বৰটো আমি প্ৰুভ কৰিব লাগে যে বি ডি বাহু আমি ক'ব পাৰি এ সি বাহুৰ সমান কাৰণটো কি সিপিসিডি সৰ্বাংগসম ত্ৰিভুজৰ অনুৰূপ অংশবিলাক কি হয় সমান হয় যেতিয়া ত্ৰিভুজ দুটাই সৰ্বাংগসম হ'ব তেনেহলে ইয়াৰ প্ৰত্যেকটো সাইড কি এটা আনটোৰ সৈতে একে হ'ব তেনেহলে এই বাহুটো যদি এই বাহুৰ লগত এক সমান এই বাহুটো যদি এই বাহুৰ লগত এক সমান এই কোণটো যদি এই কোণৰ লগত একে সমান ডেফিনেটলি এই বাহুটো এই বাহুৰ লগত কি হ'ব সমান হ'ব গতিকে তুমি দুই নম্বৰত প্ৰুভ কৰিব পাৰা যে সিপিসিডি অৰ্থাৎ সৰ্বাংগসম ত্ৰিভুজৰ অনুৰূপ অংশবিলাক সমান হয় গতিকে ইও কি হ'ব সমান হ'ব আমাৰ প্ৰুভ হৈ গ'ল নেক্সট তুমি চোৱা 3 নম্বৰত কৈছে আমি ইয়াত লিখিলো নাম্বাৰ 3 আমাক কি কৈছে এংগল ডি এ বি ইকুৱেল এংগল সি বি এ এতিয়া চোৱা এংগল ডি এ বি এইটো আৰু এংগল সি বি এ এই কোণটো সমান ডেফিনেটলি হ'ব কাৰণ সৰ্বাংগসম ত্ৰিভুজৰ অনুৰূপ অংশবিলাক সমান সো ইউ ক্যান রাইট শর্টলি সিপিসিডি মতে আমি ত্ৰিভুজ এই অংশবিলাক সমান বুলি ক'ব পাৰি আৰু এনেকৈ আমাৰ তিনিটা সো এই তিনিটাৰে সমাধান বিচাৰিছিল গতিকে আমাৰ তিনিটাৰ সমাধান হৈ গ'ল সো ইউ ক্যান ৰাইট প্ৰুফ তো নেক্সট ক্লাছত আমি আকৌ কোৱেশ্চন নম্বৰ 3 ৰ হৈতে তোমালোকৰ লগত লগ হ'ম ভিডিঅ'টো যদি তুমি বুজি পাইছো তেনেহলে লাইক শেয়াৰ আৰু কমেন্ট কৰি আমাক উৎসাহিত কৰিবলৈ ধন্যবাদ জনাইছো থ্যাংক ইউ সো মাচ